হয় গাৰ্লফ্ৰেণ্ড নথকা নহয় আছে আছে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক পুৱতি তৰাত অহিৰণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে কোন হয় তেওঁৰ প্ৰকৃত নাম কি জন্ম ক'ত আৰু কেতিয়া হৈছিল তেওঁৰ ৰিয়েল লাইফৰ সম্পৰ্কৰ বিষয়ে সকলোবোৰ জনাবলৈ চেষ্টা কৰিম বন্ধুসকল আপোনালোকেও যদি অহিৰণৰ অভিনয় চাই ভাল পায় তেনেহলে প্লিজ এটা সুন্দৰ কমেন্ট কৰাৰ লগতে ভিডিঅ'টিত লাইক কৰি দিব তেনেহলে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰিয় দৰ্শক জনপ্ৰিয় অভিনেতাগৰাকীৰ প্ৰকৃত নাম হৈছে শান্তনু শইকীয়া আৰু তেওঁৰ নিকনেম অৰ্থাৎ ঘৰত মতা নাম হৈছে সুমন জনপ্ৰিয় অভিনেতাগৰাকীৰ ঘৰ হৈছে গোগামুখত কিন্তু তেওঁ এতিয়া বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীতেই থাকে তেওঁৰ জন্ম হৈছিল 1992 চনৰ 2 ডিচেম্বৰ তাৰিখ জনপ্ৰিয় অভিনেতাগৰাকীৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু বায়েক আছে আৰু বায়েক ইতিমধ্যে বিবাহপাশত আবদ্ধ হৈছে এতিয়া আহকচোন তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে কিছু কথা তেওঁ স্কুলীয়া জীৱনৰ পাতনি মেলিছিল ষ্টিকিং স্কুল গোগামুখৰ পৰা আৰু তেওঁ কলেজীয়া জীৱনৰ পাতনি মেলিছিল ব্ৰহ্মপুত্ৰ ভেলী নৰ্থ লখিমপুৰৰ পৰা ৰিলেশ্যনশ্বিপৰ বিষয়ে ক'বলৈ গ'লে তেওঁ 2018 চনৰ পৰা এজনী ছোৱালীৰ লগত ৰিলেশ্যনশ্বিপত আছে আৰু তেওঁৰ প্ৰেয়সীৰ ঘৰ হৈছে হাজোত প্ৰিয় দৰ্শক অভিনেতাগৰাকীয়ে পুৱতি তৰা ধাৰাবাহিকখনত অভিনয় কৰাৰ উপৰিও বৃষ্টি ধাৰাবাহিকখনত কিশোৰৰ চৰিত্ৰত অভিনয় কৰি মানুহৰ মন জয় কৰিছিল লগতে তেওঁ জোনাক এৰাবাটাৰে নামেৰে চিৰিয়েল এখনতো অভিনয় কৰিছিল আৰু বহুকেইটা মিউজিক এলবামতো তেওঁ কাম কৰিছিল তো বন্ধু বান্ধৱীসকল এই সৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ জনপ্ৰিয় অভিনেতা কিছু জীৱন বায়োগ্ৰাফিৰ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ হয়তো সম্পূৰ্ণভাৱে ক'ব পৰা নাই যদিও আমি ইণ্টাৰনেটৰ জৰিয়তে যিখিনি পাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায় লগতে তেওঁৰ অভিনয় চাই ভাল পায় তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টিত লাইক কৰি অভিনেতাগৰাকীৰ বাবে এটা সুন্দৰ কমেন্ট কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ লগতে এটা কথা নাপাহৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে আপলোড কৰিবলৈ চেষ্টা কৰোঁ আৰু যেতিয়া ভিডিঅ'বোৰ আপলোড কৰিম আপোনালোকৰ মোবাইলত আগতীয়াকৈ নটিফিকেশ্যন পাই যাব আৰু সোনকালে আপোনালোকে ভিডিঅ'বোৰ উপভোগ কৰিব পাৰিব ধন্যবাদ।